নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সেলফ কেয়াৰলৈ অন্য এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজত আৰু মোৰ লগত উপস্থিত আছে ডাক্তৰ বিনোদ কলিতা ছাৰ তেখেতৰ সৈতে মই কথা পাতি আছিলো শৌচাগাৰৰ বিভিন্ন ৰোগৰ বিষয়ে মই এতিয়া সুধিব বিচাৰিম ছাৰক ছাৰ উত্তৰ পূৰ্বাঞ্চলত এই ৰোগটো বহুত বেছি দেখা যায় মানে ইয়াৰ কাৰণ কি ছাৰ আমাৰ শৌচদাৰৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হোৱাৰ কাৰণটো হৈছে খাদ্যাভ্যাস আমাৰ এই অঞ্চলটোত মানুহে আমিষ খাদ্য বেছিকৈ খায় আৰু লগত মানুহবিলাকৰ যিটো কৰ্মশৈলী লাইফষ্টাইল বুলি যিটো কওঁ কৰ্মশৈলীৰ অকণমান হয়তো মানে ডিফেক্টৰ কাৰণেও হ'ব পাৰে যে বেছি সময় বহি থকা আৰু বা খুব ওজন গেইন কৰা অবেচিটি বুলি যিটো কওঁ শকত হোৱা আৰু বেছিকৈ মাংস খোৱা লগত আৰু সুৰাপান কৰা এইবিলাক বিভিন্ন কাৰণত আমাৰ যিবিলাক কিছুমান কমিউনিটি আছে ধৰক সেইবিলাকৰ মাজত মাংসৰ ধৰক আমাৰ প্ৰতি সাজতে মাংস থাকে হয় নাই এই মানে কম্পেৰিজন টু আদাৰ ষ্টেট ধৰক ৰাজস্থান হওক বা উত্তৰাখণ্ড হওক বা মহাৰাষ্ট্ৰ হওক এইবিলাকৰ ৰাজ্যৰ তুলনাত আমাৰ ইয়াত মাংসৰ প্ৰচলনটো খুব বেছি মাছ মাংস নহ'লে আমাৰ খোৱাটো নহয়েই আৰু মানে মাংসৰ লগত মানে মছলা খুব বেছি পৰিমাণত মছলা দিয়ে বেছি পৰিমাণত তেল দিয়ে এই যিবিলাক মিশ্ৰণ হয় মাংস বনাওঁতে এই বস্তুবোৰে আমাৰ ইণ্টেষ্টাইনত অকণমান হজম কৰোঁতে খাদ্যবস্তু হজম কৰোঁতে কষ্ট হয় যাৰ ফলত আমি শৌচ কৰোঁতে আমাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় বা এমিবিক ডিচেণ্ট্ৰি ধৰক দুবাৰ তিনিবাৰ পায়খানা কৰা লগা বা লেট্ৰিনত গৈ বেছি সময় বহি থাকি বলদি থাকিব লগা কণ্ডিশ্যন হয় মানুহৰ এইবিলাক কাৰণত মানুহৰ মানে এইবিলাক ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি দেখা পোৱা যায় হয় ছাৰ আৰু এটা কথা মই মন কৰি আছিলোঁ মানে কি হয় যেতিয়া আমাৰ শৌচৰ লগত ব্লিডিং হয় তেতিয়া আমি তৎক্ষণাত গৈ আমি এখন ফাৰ্মাচীৰ পৰা মানে মোৰ শৌচৰ লগত ব্লিডিং হৈছে মই কিবা এটা মেডিচিন আনি খালোঁ খোৱাৰ পিছত অলপ সময়ৰ কাৰণে ভাল পালোঁ এইটো মানে কিমান মানে হেৰি হয় সেইটোৱে আমাৰ ইয়াত বেমাৰৰ জটিলতা বঢ়াই দিয়ে আৰু এইটোৰ কাৰণ অকল ৰাইজক দোষ দিলেও নহ'ব আমাৰ যিবিলাক ফাৰ্মাচী বা মেডিকেল ষ্ট'ৰ আছে তেওঁলোকৰ কিছু হয়তো ভুল আছে বা আমাৰ যিখিনি ডক্তৰ আছে এই বেমাৰৰ যিখিনি চিকিৎসা কৰে তেওঁলোকেও অকণমান প্ৰচাৰ বিমুখ যেন লাগে চ' ৰাইজক শিক্ষিত কৰি তুলিব লাগিব আৰু ইমাৰ্জেঞ্চি পাৰপাছত এটা দুটা টেবলেট খাব পাৰে মানুহে ব্লিডিং হৈ আছে বহুত বেছিকৈ এটা ব্লিডিং বন্ধ হোৱা টেবলেট খাব পাৰে কিন্তু ইমিডিয়েটলি এজন শল্য চিকিৎসকক পৰামৰ্শ কৰাটো উচিত বেমাৰটো কি হৈছে ক'ৰ পৰা তেজ ওলাইছে চ'ৰ্চ অফ ব্লিডিংটো জনাটো অতি দৰকাৰ ছাৰ মই সুধিব বিচাৰিছোঁ আপোনাক যদি এই মানে চিকিৎসা মানে মেডিচিনৰ দ্বাৰা ভাল নহ'লে আপোনালোকৰ চিকিৎসা তাৰপিছত অস্ত্ৰোপচাৰ কৰিব লাগে অস্ত্ৰোপচাৰ কৰিলে মানে কেনেকুৱা পৰ্যায়ত কেনেকুৱা সময়ত কিমান দিন থাকিব হস্পিটেলত কিমান সময় থাকিব লাগিব কিবা অস্ত্ৰোপচাৰ কৰিব লাগিলে এতিয়া এইটো বেমাৰৰ ওপৰত নিৰ্ভৰ কৰে ধৰক যেতিয়া ফিষ্টুলাত আমি খাৰচূত্ৰ লগাওঁ প্ৰথমবাৰ লগাওঁতে অকণমান এনাষ্টেচিয়া দি কৰিব লগা হয় তেতিয়া ধৰক ইট ইজ এ ডে কেয়াৰ প্ৰচিডিউৰ ধৰক খালী পেটে আমি এনাষ্টেচিয়া দি খাৰচূত্ৰ লগালোঁ 2 ঘণ্টামান হস্পিটেলত থাকি হস্পিটেলৰ পৰা গুচি যাব পাৰি আৰু যেতিয়া আমি কেঁচুমূৰীয়া বা পাইলছৰ অপাৰেশ্যন কৰা হয় তেতিয়াতো জেনেৰেল মানে কি শ্বৰ্ট জিয়ে বা ছেডেশ্যনত কৰিবলৈ অসুবিধা হয় তেতিয়া ধৰক অলপ ভালকৈ বেহুচ কৰিব লগা হয় যিটো আমি স্পাইনেল এনাষ্টেচিয়া বা জেনেৰেল এনাষ্টেচিয়া বুলি কওঁ তেতিয়া পেচেণ্টৰ প্ৰিপাৰেশ্যনৰ দৰকাৰ পোষ্ট অপাৰেটিভ কেয়াৰৰ দৰকাৰ তেতিয়া 3 দিনমান হস্পিটেলত থাকিব লগা হয় সম্পূৰ্ণ সুস্থ হয় ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক মই এতিয়া জনাব বিচাৰিছোঁ এখেত হৈছে বহুত অভিজ্ঞ চিকিৎসক মই আপোনাৰ কথা বহুত জেগাৰ পৰা শুনি আছিলোঁ আচলতে বহুত দূৰৰ পৰা আপোনাৰ ওচৰত মানে আহে মই দেখিছোঁ এতিয়া আপোনাক ক'ত লগ পাব যদি কোনোবাই বিচাৰে লগ পাবলৈ মইতো চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় জালুকবাৰীত কাম কৰোঁ দিনৰ ভাগত তাতেই লগ পাব আৰু অন্য বাৰত বন্ধৰ দিনত ভৰলুস্থিত কুমাৰ নাৰ্ছিং হোমত থাকোঁ বন্ধৰ সময় হয় ধন্যবাদ জনাইছোঁ ছাৰ আপুনি বহুমূলীয়া সময় দিলে আৰু পাতিবলগীয়া বহু কথা আছে মই ছাৰৰ গোটেইখিনি তলত ফোন নাম্বাৰ মই গোটেইখিনি দিম আৰু যদি আপোনালোকৰ যদি কিবা সুধিব লগা থাকে ক'ব লগা থাকে কমেণ্টছ কৰি জনাব পাৰে মোৰ এই ইউটিউব চেনেলটোত কমেণ্টছ কৰি জনাব পাৰে তেতিয়া বেছি সুবিধা হয় মই যেতিয়া আকৌ ছাৰৰ ওচৰলৈ যাম তেতিয়া মই আপোনালোকৰ কুৱেশ্যনসমূহ লৈ যাব পাৰিম তেতিয়া বেছি ভাল হয় আৰু যদি ছাৰক লগ পাব বিচাৰে ছাৰটো এড্ৰেছটো দিলেই গতিকে তাতে আহি লগ কৰিব পাৰে ধন্যবাদ জনাইছোঁ নমস্কাৰ